নমস্কাৰ। গ্ৰন্থ অধ্যয়নৰ প্ৰতি সৰুৰে পৰা থকা আগ্ৰহৰ বাবেই বিশেষকৈ অসমীয়া সাহিত্য ক্ষেত্ৰখনত সময়ে সময়ে প্ৰকাশিত গ্ৰন্থসমূহৰ খবৰ মই প্ৰায়ে ৰাখিবলৈ চেষ্টা কৰোঁ। বৰ্তমান সময়ত সামাজিক মাধ্যম এই ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈ উঠিছে। বিগত লকডাউনৰ সময়ছোৱাত প্ৰকাশিত তেনে এখন উপন্যাসৰ কথাই মই সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ পাইছিলোঁ। তেতিয়া সেই উপন্যাসখন সংগ্ৰহ কৰি বৰ্তমানলৈ মই দুবাৰকৈ পঢ়ি অতালোঁ। ৰুদ্ৰাণী শৰ্মাই ৰচনা কৰা সেই উপন্যাসখনৰ নাম হৈছে ত্ৰিভুজ, আৰু এইখনেই হৈছে সেই বিশেষ উপন্যাসখন। প্ৰথমতেই মই ত্ৰিভুজৰ স্ৰষ্টা ৰুদ্ৰাণী শৰ্মাৰ বিষয়ে কিছু কথা ক'বলৈ বিচাৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক অনুৰাধা শৰ্মাই বিগত বহু বছৰৰ পৰা ৰুদ্ৰাণী শৰ্মা নামেৰে লিখা মেলা কৰি আহিছে, আৰু তেখেতে এই নামেৰে অসমীয়া সাহিত্য ক্ষেত্ৰখনত ইতিমধ্যেই খ্যাতি লাভ কৰিছে। উত্তৰকাল হৈছে তেখেতে ৰচনা কৰা প্ৰথমখন উপন্যাস, আৰু ত্ৰিভুজ হৈছে তেখেতৰ শেহতীয়া সৃষ্টি। তেখেতে ৰচনা কৰা অন্য কেইখনমান গ্ৰন্থৰ নামো মই ইয়াতে ক'বলৈ বিচাৰিম। সেইসমূহ হৈছে দমিতাৰ দস্তাবেজ, লৌহিত্য তীৰৰ অমৃত গাথা, পাণবজাৰৰ পাণ্ডুলিপি, এটি পখিলাৰ আত্মকথা, ওলোমা বাগান, অশৰীৰী ছায়া, কাহিবোনৰ মালিতা, সৰীসৃপৰ খোজ ইত্যাদি। এই সকলোৰে ভিতৰত ত্ৰিভুজ অন্যতম বুলিব পাৰি, কিয়নো প্ৰচলিত বহু বিষয়বস্তুৰ বিপৰীতে এক অতি স্পৰ্শকাতৰ বিষয়ক তেওঁ এই উপন্যাসখনৰ বিষয়বস্তু ৰূপে নিৰ্বাচন কৰিছে। সাধাৰণতে পুৰুষ আৰু নাৰী এই দুই সত্তাৰ ওপৰতে কথা পাতিবলৈ আমি ভাল পাওঁ, কিন্তু তৃতীয় লিংগৰ লোকসকলৰ কথা আমি জানো যদিও তেওঁলোকৰ কথা আলোচনা কৰিবলৈ আমি কিছু সংকোচ বোধ কৰোঁ, যেন কিছু লজ্জাবোধ কৰোঁ। কিন্তু তেওঁলোকৰ মনোজগতখননো কেনে, তেওঁলোকৰ জীৱনশৈলী, তেওঁলোকৰ মনৰ দাবীবোৰনো কেনেকুৱা, সেই সকলো কথা আমি কেতিয়াও জানিবলৈ নিবিচাৰোঁ। এই সকলো কথাই ৰুদ্ৰাণী শৰ্মাই তেখেতৰ এই উপন্যাসখনৰ জৰিয়তে তুলি ধৰিছে। এই উপন্যাসখনে পাঠক সমাজক নতুন চিন্তাৰ এক বাট দেখুৱাব বুলি নদি ক'ব পাৰি। তদুপৰি ত্ৰিভুজ এই উপন্যাসখনৰ যি নামাকৰণ সেয়া অতি সাৰ্থক বুলিব পাৰি। ৰুদ্ৰাণী শৰ্মাই উপন্যাসখনৰ ভিতৰৰ এটি পৃষ্ঠাত সমবাহু ত্ৰিভুজৰ কথা উল্লেখ কৰিছে। সমবাহু ত্ৰিভুজ অৰ্থাৎ যি ত্ৰিভুজৰ প্ৰতি বাহুৰ মাপেই সমান। পুৰুষ, নাৰী আৰু তৃতীয় লিংগৰ লোকসকল এই তিনিও সত্তাকে একেলগে আগুৱাই নিয়াৰে পোষকতা তেওঁ কৰিছে, আৰু সেই কথাই তেওঁ অতি সুন্দৰ আৰু সাহসীভাৱে এই উপন্যাসখনত তুলি ধৰিছে। এই উপন্যাসখনত এটি মূল কাহিনী আছে বুলি ক'লে হয়তো ভুল হ'ব। বহু সৰু সৰু কাহিনীক এধাৰী মালাৰূপে এই উপন্যাসখনত তেওঁ সুন্দৰভাৱে তুলি ধৰিছে। এই উপন্যাসখনৰ মূল চৰিত্ৰটিৰ নাম হৈছে ৰুদ্ৰাণী। ৰুদ্ৰাণীয়ে নিজৰ জীৱনকালত লগ পোৱা তৃতীয় লিংগৰ বহুকেইজন লোকৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত এই উপন্যাসখনৰ কাহিনীসমূহ যেন আগবঢ়াই নিছে, আৰু সেয়াই হৈছে এই উপন্যাসখনৰ প্ৰকাশশৈলী। সাধাৰণতে বহু সৰু সৰু কথা আমি ভাবি নাচাওঁ, কিন্তু আমি দেখি থাকোঁ। যেনে ধৰা হওক, এটি পৰিয়ালত যদি কেইবাগৰাকীও কন্যা সন্তানৰ সৈতে এটি ল'ৰা সন্তান ডাঙৰ দীঘল হয়, সেই ল'ৰা সন্তানটিক সাধাৰণতে কন্যা সন্তানটিৰ দৰে ডাঙৰ দীঘল কৰোৱা হয়, তেওঁলোকৰ দৰে সাজ পোছাক কৰোৱা হয়, তেওঁলোকৰ দৰে আচাৰ ব্যৱহাৰ কৰিবলৈ প্ৰথম অৱস্থাত বাধ্য কৰোৱা হয়, পিছলৈ সেয়াই যেন স্বাভাৱিক হৈ উঠে। প্ৰথম অৱস্থাত সেয়া মৰম লগা এক বিষয় বুলিহে ভবা হয় যদিও পিছলৈ কিন্তু সেয়া যেন কোনো অপৰাধৰ কথা, সেয়াহে ল'ৰাজনক বুজাই দিবলৈ চেষ্টা কৰা হয়, যদিহে ল'ৰাজনে পিছলৈ তেনেধৰণৰে এক জীৱনশৈলী নিজৰ বাবে নিৰ্বাচন কৰিবলৈ বিচাৰে। এই সকলো কথা জোনমণি নামৰ এটি চৰিত্ৰৰ জৰিয়তে ৰুদ্ৰাণী শৰ্মাই উপন্যাসখনত তুলি ধৰিছে। তদুপৰি সাধাৰণতে আমি যেতিয়া বাছেৰে অথবা ৰেলেৰে যাত্ৰা কৰোঁ, তেতিয়া সাধাৰণতে কিন্নৰসকলে ভিক্ষা কৰা দেখিবলৈ পাওঁ। সাধাৰণতে আমি অস্বস্তিবোধো কৰোঁ তেওঁলোকৰ পৰা, আৰু তেতিয়া আমি বহুতেই কওঁ যে তেওঁলোকে এই ভিক্ষাবৃত্তিৰ পৰিৱৰ্তে অন্য কোনো কাম কৰিনো কিয় জীৱন নিৰ্বাহ কৰিব নোৱাৰে,
কিয় তেওঁলোকে তেনে কাম নকৰে সেই কথাটিও ৰুদ্ৰাণী শৰ্মাই এই উপন্যাসখনৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে যে সেয়াও যে তেওঁলোকৰ বাবে অতি কষ্টসাধ্য। তেওঁ তিনিগৰাকী তৃতীয় লিংগৰ বনোৱাৰ জৰিয়তে এই বিশেষ কথাটি উত্থাপন কৰিবলৈ চেষ্টা কৰিছে। বহু ক্ষেত্ৰত সমকামী বিষয়টিকো আমি অপৰাধ ৰূপে গণ্য কৰোঁ, কিন্তু এই সমকামী লোকসকলৰ মনোভাৱনো কেনেকুৱা ধৰণৰ হ'ব পাৰে, তেওঁলোকনো কিহৰ বাবে সমকামী হ'বলগীয়া হয়, সেই কথাও তেওঁ বিদ্যুৎ নামৰ এটি চৰিত্ৰৰ জৰিয়তে উপস্থাপন কৰিছে। ইতিমধ্যে যিসকল পঢ়ুৱৈয়ে ত্ৰিভুজ উপন্যাসখন পঢ়িছে তেওঁলোকে হয়তো এই কথাখিনিৰ সৈতে নিজৰ সংযোগ স্থাপন কৰিবই পাৰিছে, আৰু যিসকল লোকে বৰ্তমানলৈ ত্ৰিভুজ পঢ়া নাই মই আশা কৰিছোঁ যে তেওঁলোকে এই উপন্যাসখন পঢ়িব আৰু পঢ়ি নিশ্চয়কৈয়ে ভাল পাব। ধন্যবাদ।